হাই এভৰিৱান, মই নয়নমণি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নতুন এটা দিন আৰু ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে, আমিও ভালে আছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভণিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই তেওঁলোকে যাতে প্লিজ মোক অকণমান ছাপোৰ্ট কৰে আগবাঢ়ি যাবলৈ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু ওচৰতে থকা বেল আইকনটো দবাই লয়। গাইজ, আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ মেখেলা এখনতনো কেনেকুৱাকৈ কম সময়ৰ ভিতৰত আৰু কম খৰচতে আপোনালোকৰ যদি ঘৰত মিচিং আছে আপোনালোকে মেখেলা এখন ৰেডি কৰি ল'ব পাৰিব। আকৌ বজাৰত দিলে মেখেলা এখন চিলোৱাত কিছুদিন পলমে লাগে, যেতিয়া আপোনালোকে ঘৰতে নিজে চিলাব নহয় এদিনতে এখন মেখেলা এযোৰ চাদৰ মেখেলা ৰেডি হৈ যায় কমপ্লিট, আৰু কম পইচাতে আপোনালোকে ঘৰতে ৰেডি কৰি ল'ব পাৰিব। যিসকলে মেখেলা চিলাবলৈ জানে তেওঁলোকেতো জানে, যিসকলে নেজানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো আগবঢ়ালোঁ। অকণমান হ'লেও টিকলিমান হ'লেও সহায় হ'ব বুলি মই ভিডিঅ'টো আগবঢ়াইছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, আৰু ভিডিঅ'টোৰ শেষত লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহক তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইজ, মই মেখেলাখন চিলাই কৰিব ওলাইছোঁ। ফেনখনৰ আৱাজটো আহি থাকিব পাৰে, যিহেতুকে ইমানকৈ গৰম নহয়, ফেনখন নিদিয়াকৈ থাকিব নোৱাৰি। আৰু এতিয়া মই মেখেলাখন চিলোৱাৰ কাৰণে এয়া মেখেলাখন ওলাই লৈছোঁ। দেখিছেনে, এইখন মেখেলাত মই আজি আপোনালোকক কাপোৰ লগাই পেলাই দেখুৱাম, আৰু কম সময়ৰ ভিতৰত কেনেকুৱাকৈ কি লগাব পাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাই থাকিব। চ' গাইজ, এতিয়া মই মেখেলাখন ওলাই লৈছোঁ, আৰু মেখেলাখনত লগাম আজি আস্তাৰ কাপোৰ। এই কাপোৰখিনিৰ নাম হৈছে আস্তাৰ কাপোৰ, আৰু এইখিনি ইয়াতে মেখেলাত আপোনালোকে ফলছ বুলি কয়, যিটো শাৰীত লগোৱা হয় সেইটো লগাব পাৰে, আৰু মই ফলছ নলগাম যিহেতুকে মেখেলা, তাৰ কাৰণে মই লগাম আস্তাৰ কাপোৰ। আৰু আস্তাৰ কাপোৰ লগালে কি হয় যে মেখেলাখন বহুত ধুনীয়া ফিটিং এটা হয়, আকৌ ছিঙিবলৈ ভয় নাথাকে, তাৰ কাৰণে মই এতিয়া আস্তাৰ কাপোৰ লগাম। আৰু আস্তাৰ কাপোৰখন এনেকুৱাকৈ মই দীঘলকৈ 2 ভাঁজ কৰি লৈ লৈছোঁ। এয়া দেখিছেনে, মই 2 ভাঁজ কৰি লৈছোঁ এনেকুৱাকৈ, আৰু কেনেকুৱাকৈ লগাই মই আপোনালোকক দেখুৱাই আছোঁ। চ' গাইজ, মেখেলাখন চিলোৱাৰ কাৰণে লাগিব এটা টাকুৰি, আৰু এইটো ববিন গেজ বুলি কয়। এইটোতো এনেকুৱাকৈ সূতা লগাই ল'ব লাগিব, যিহেতুকে মিচিঙত এইটো থাকেই, আৰু চেম ৰঙৰে টাকুৰি লাগিব। এতিয়া মোৰ এতিয়া হোৱাইট ৰঙৰ টাকুৰি লগোৱা আছে, এইটো এতিয়া গুচাই গ্ৰীণ ৰংটো লগাই ল'ম। আৰু মেখেলাখনৰ প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, এই যে ছাইডটো দেখিছে এই ছাইডটোত এটা ছাইড চিলাই মাৰি ল'ব লাগিব। মেখেলাখন সমান কৰি পেলাই আকৌ যিটো ৰং আছে এই ৰংটো মিলাই পেলাই সমান কৰি ল'ব, তেতিয়াহে মেখেলাখন দেখিবলৈ ভাল লাগিব। আৰু মেখেলাখনৰ এতিয়া মই ছাইডটো চিলাই মাৰি লৈছোঁ। প্ৰথমতে ছাইডটো চিলাই মাৰি ল'ব লাগিব, তাৰপিছতে আমি ইয়াতে পট্টিটো ফলছটো লগাব পাৰিম। তাৰ কাৰণে প্ৰথমতে ছাইডটো মই এনেকুৱাকৈ চিলাই মাৰি লৈ ল'লোঁ, আৰু এয়া চাওক এনেকুৱা হৈছে। আৰু এতিয়া মই এনেকুৱাকৈ পালিটা কৰি পেলাই ইয়াতে মই কাপোৰখন লগাই ল'ম। এয়া চিনডাল যে দেখিছে, এই চিনডালৰ পৰা অকণমান দূৰত মই এতিয়া কাপোৰখন লগাই ল'ম। এয়া দেখিছেনে, প্ৰথমতে মই সমানকৈ মেখেলাখন পাৰি লৈছোঁ, তাৰ ওপৰত মই এতিয়া যিখন আস্তাৰ কাপোৰ আছিলে সেইখনো লগাই ল'ম। প্ৰথমতে আস্তাৰ কাপোৰখন প্ৰথমতে এনেকুৱাকৈ আস্তাৰ কাপোৰখন ছাইড দুটা লগাই পেলাই সমানকৈ চিলাই কৰিব লাগিব। যিহেতুকে আস্তাৰ কাপোৰখন কাটি লোৱাৰ পিছত 2 পিচ হৈছিলে, এই পিচ দুটা মিলাই ল'ব লাগিব, আৰু ওলোটাকৈ এটা ভাঁজ দি পেলাই যাতে আস্তাৰ কাপোৰখন ফিটিং হৈ থাকে তাত এনেকুৱাকৈ এটা আকৌ চিলাই মাৰি দিব লাগিব। এতিয়া মই চিলাই মাৰি লৈ লৈছোঁ। চিলাই মৰা হোৱাৰ পিছত মেখেলাত এতিয়া মই লগাই লৈছোঁ। দেখিছেনে, মেখেলাখনত য'ত চিলাই আছিলে তাৰ পৰা অকণমান দূৰত আস্তাৰ কাপোৰখন লগাইছোঁ, আৰু লাহে লাহে লগাই গৈছোঁ। বেছি খৰধৰ কৰিলে আকৌ মেখেলাখন ফিটিং নহ'ব, তাৰ কাৰণে এয়া চাওক মেখেলাখনৰ মই তলৰ পিনে লগোৱা হৈছে। তাৰপিছত মই ইয়াতে যে মেখেলাখনৰ চিলাই য'ত মাৰিছিলোঁ তাৰ ওপৰত এটা পালোটা কৰি দি আকৌ এটা চিলাই মাৰি ল'ম, যাতে মেখেলাখনৰ ফলছটো ফিটিং খাই থাকে। এনেকুৱাকৈ মই লাহে লাহে চিলাই মাৰিছোঁ, দেখিছেনে। আৰু এনেকুৱাকৈ আপোনালোকে চিলাই মাৰি ল'ব, একদম ইজিলি কম সময়ৰ ভিতৰতে আপোনালোকে কম খৰচত মেখেলা এখন ৰেডি কৰিব পাৰিব। এইপিনে মোৰ মেখেলা এখন চিলোৱা ৰেডি হৈ গ'ল, দেখিছেনে। আৰু মেখেলা এখন চিলাব লাগিলে গাইজ, মই সঁচা কথা ক'বলৈ গ'লে মেখেলা এখন চিলাই কৰিলে ঘৰতে আপোনালোকৰ মাত্ৰ 30 বা 40 টকা এটা খৰচ হয়, তাৰ ওপৰত বেছি খৰচ নহয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, আৰু কেনেকুৱা পালে আজিৰ ভিডিঅ'টো কমেণ্ট কৰিব। আৰু এইপিনে মোৰ মেখেলাখনৰ ফিটিং আৰু চিলাই কৰাৰ পাছত চাওক মেখেলাখন ইমান ধুনীয়া লাগিছে, দেখিছেনে। আধা ঘণ্টা নালাগিলে মোৰ মেখেলাখন চিলাই কৰোঁতে। চ' গাইজ, আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰিম বুলি ভাবিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। বাই বাই।